everyone, welcome to Star Academy Air. Guys, আপোনালোকৰ কাৰণে আজি কিছুমান মোস্ট ইম্পৰ্টেন্ট জিকে প্ৰশ্ন লৈ আহিছো। এইখিনি দুনিয়াকে চাব আপোনালোকে বহুত ইম্পৰ্টেন্ট জিকে এইখিনি আমাৰ জানিব লাগে আৰু বহুত এক্সামত এইখিনি আহিছে। গতিকে আজি প্ৰথম 1 নম্বৰ প্ৰশ্ন কি হৈছে অসমত চাহ বাগিচা কোনে স্থাপন কৰিছিল? অসমত চাহ বাগিচা কোনে স্থাপন কৰিছিল? উত্তৰ উত্তৰ কি হ'ব? অসমত কোনে চাহ বাগিচা স্থাপন কৰিছিল? ইংৰাজে কি কৰিছিল? অসমত চাহ বাগিচা স্থাপন কৰিছিল। ইংৰাজে মনত ৰাখিব। 2 নম্বৰ প্ৰশ্ন 1857 চনৰ সিপাহী বিদ্ৰোহ প্ৰথমে ক'ত আৰম্ভ হৈছিল? আমি জানো সিপাহী বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল? 1857 চনত হৈছিল। কিন্তু প্ৰথমে ক'ত আৰম্ভ হৈছিল? বহুত ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব। উত্তৰ কি হ'ব? মিৰাটত। এই 1857 চনৰ সিপাহী বিদ্ৰোহ প্ৰথমে আৰম্ভ হৈছিল মিৰাটত। বহুত ইম্পৰ্টেন্ট যে মিৰাটত হৈছিল। বহুত ইম্পৰ্টেন্ট। পিছত 3 নম্বৰ প্ৰশ্ন মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? আমাৰ মণিৰাম দেৱান আমি জানো। এই মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? বহুত ইম্পৰ্টেন্ট প্ৰশ্ন। মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? উত্তৰ মণিৰাম ভৰভাণ্ডাৰ বৰুৱা। বহুত ইম্পৰ্টেন্ট জিকে প্ৰশ্ন এইকেইটা যে মণিৰাম দেৱানৰ প্ৰকৃত নাম কি আছিল? মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম ভৰভাণ্ডাৰ বৰুৱা। বহুত ইম্পৰ্টেন্ট মনত ৰাখিব। পিছত 4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন। পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? পথৰুঘাটৰ ৰণ যে হৈছিল কিমান চনত হৈছিল? মনত ৰাখিব। বহুত ইম্পৰ্টেন্ট। পথৰুঘাটৰ ৰণ কিমান চনত সংঘটিত হৈছিল? বহুত ইম্পৰ্টেন্ট। কি হ'ব উত্তৰ? 1894 চনত পথৰুঘাটৰ ৰণ সংঘটিত হৈছিল। বহুত ইম্পৰ্টেন্ট। এই 4টা প্ৰশ্ন আপোনালোকে ধুনীয়াকৈ এবাৰ ভিডিঅ'টো চাব, নিশ্চয় মনত থাকি যাব আৰু পৰীক্ষাত আহিলে নিশ্চয় এই 4টাৰ পৰা যদি এটা প্ৰশ্ন আহে তেতিয়াহ'লে আপোনালোকে নিশ্চয় উত্তৰ কৰিব পাৰিব।